মৰ্নিং ইয়াত এতিয়া বাজিছে সন্ধিয়া 6টা অসমত চাগে এতিয়া হয়তো ৰাতিপুৱা 4:30 বাজিছে সকলো চাগে শুয়ে আছে এতিয়াও আজি ইয়াত বতৰটো বহুতেই বেয়া কালিৰ পৰা গোটেই দিনটো বৰষুণ কালিৰ পৰা বৰষুণ আৰম্ভ হৈছে এতিয়াও বৰষুণ চলিয়ে আছে একদম কিনকিনীয়া বৰষুণ একেবাৰে ভাল নালাগে যেটো বৰষুণ আৰু ক'তো বাহিৰ যাব নোৱাৰি তথাপি মোৰ অলপ কাম আছিলে বাহিৰত বেংকৰ কাম অলপ আছিলে লগতে এটা ষ্ট'ৰ যাব লগা আছিলে তাৰ পৰা আহি এতিয়া মই ঘৰলৈ আহিলোঁ আৰু বাহিৰৰ পৰা আহি মই একাপ লাল চাহ আৰু অলপ জ্বলা চিপছ খালোঁ একদম মানে ঠাণ্ডা লাগিছিলে আৰু অলপ জ্বলা খাবলৈ মন গৈছিলে সেইকাৰণে চিপছকে লৈ আহিলোঁ বাহিৰৰ পৰা আপোনালোকে থাম্বনেইল চাই চাগে গম পাইছে অলপ আজি মই কি ক'বলৈ ওলাইছোঁ আজি মই মোৰ অলপ অভিজ্ঞতা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই কেনেকৈ আমেৰিকা আহিলোঁ বা তাৰপিছত আহি মোৰ কিখিনি অভিজ্ঞতা হ'ল তাকে মই অলপ শ্বেয়াৰ কৰিম মই চেনেলটো খোলা বেছি দিন হোৱাই নাই আৰম্ভ কৰিছোঁহে আগৰ এক্সপিৰিয়েঞ্চ একো নাই আৰু কেমেৰাৰ ওপৰতো মই কেতিয়াও অহা নাই তথাপি অলপ কৰিছোঁ বোলে শুদ্ধই ভাবিলোঁ অলপ দেখুওৱা মানুহক ইয়াৰ জীৱনটো কেনেকুৱা হয় ইয়াৰ লাইফনো কেনেকুৱা বা আমি কেনেকৈ থাকোঁ তাকে অকণমান দেখুৱাওঁ সেই বুলি ভাবিয়ে মোৰ ব্লগবিলাক আৰম্ভ কৰিলোঁ আমি আমেৰিকালৈ অহা 7 বছৰ হৈ গ'ল এতিয়া আমি আহিছিলোঁ 2014 চনৰ জুনত এতিয়া 7 বছৰ অতিক্ৰম কৰিলে টাইমবোৰ যে কেনেকৈ পাৰ হৈ যায় মানে ভাবিলে আচৰিত লাগে তেতিয়া আমি আহিছিলোঁ আমাৰ বিয়াৰ পিছতে বিয়াৰ 3 মাহৰ পিছত মোৰ হাজবেণ্ড তেতিয়া কাম কৰি আছিলে এটা ছফ্টৱেৰ কোম্পানীত তেওঁ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয় আৰু মই কাম কৰিছিলোঁ এটা বেংকত অসমত নগাঁৱত কাম কৰিছিলোঁ আৰু তেওঁ সেই কোম্পানীটোৰ পৰাই ভিজা পালে আহিবলৈ ইয়াতে ৱৰ্ক ভিজা আৰু তেতিয়া আমি আহিলোঁ ইয়ালৈ অলপ ভয়ো আছিল আৰু লগতে অলপমান এক্সাইটমেণ্টো আছিলে যিহেতু এখন নতুন দেশ আৰু তাতে আকৌ আমেৰিকা কেতিয়াও অহাও নাই শুনিছোঁহে মাথো নামটো আৰু মানে ভবা নাই সপোনটো কেতিয়াবা যে আমেৰিকা আহিবলৈ পাৰিম আৰু ভাবিছিলোঁ তাৰ পৰা হয়তো একদম মানে গোটেই দেশখনেই চাগে ডাঙৰ ডাঙৰ বিল্ডিঙেৰে ভৰা প্ৰথম আহিছিলোঁ ভাৰ্জিনিয়া বুলি এখন ৰাজ্যলৈ তাত আমি এসপ্তাহ আছিলোঁ হোটেলত কাৰণ মোৰ হাজবেণ্ডৰ কোম্পানীৰ পৰা এনেকৈ দিছিলে হোটেল আৰু সেইকেইদিন আমাৰ একদম মানে বেয়া অৱস্থা হৈ গৈছিলে কাৰণ একো চিনি পোৱা নাছিলোঁ আমি তেনেকৈ একো আৰু খোৱা বস্তু নাছিলে আমাৰ হাতত মানে ইণ্ডিয়ান খাদ্যটো যিটো আৰু আমি 3 দিন 4 দিন আমি কেৱল পিজ্জা আৰু বাৰ্গাৰ খাই আছিলোঁ 3 দিনমান খোৱাৰ পিছত আমাৰ আমনি লাগিল খাই পিজ্জা বাৰ্গাৰবোৰ ভাবিলোঁ এখন ইণ্ডিয়ান ষ্ট'ৰ বিচৰা যাওক তেতিয়া নাছিলে কাৰ নাছিলে আমাৰ হাতত আৰু বাছো তেনেকৈ নাছিলে সেইখিনি সময়ত মানে সেইখিনি জেগাত মানে গতিকে আমি ভাবিলোঁ অলপ খোজকাঢ়িয়ে যাওঁ আমি 2 নে 3 কিলোমিটাৰ খোজকঢ়াৰ পাছত এখন ইণ্ডিয়ান ষ্ট'ৰ পালোঁগৈ আৰু তাৰ পৰা অলপ খোৱা বস্তু আনিলোঁ মানে চাউল আৰু দালি এনেকৈ আনিলোঁ আৰু তাতে এগৰাকী স্পেনিছ মানুহ লগ পাইছিলোঁ আমি তেওঁ ক'লোঁ যে আমি এনেকৈ মানে অসমীয়া ইণ্ডিয়ান খাদ্যটো খোৱাই নাই মানে 4 দিনমান গতিকে কি কৰিলে তেওঁ মানে এখন কাম কৰে এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল আৰু তেওঁ আমাক অলপ খোৱা বস্তু দিছিলে মানে চিকেন কাৰী আৰু অলপ ভাত দিছিলে আমি যিবোৰ আনিলোঁ দোকানৰ বস্তু আনিলোঁ মানে চাউল আৰু দালি আনিলোঁ সেই বস্তুবোৰ আমি ৰুমতে বনাই পেলাই খালোঁ কাৰণ ৰুমত এটা কিটচেনো আছিলে তাতে বনাই পেলাই আমি খালোঁ আৰু তাৰ পৰা ৱাশ্বিংটন DC অলপ ওচৰতে মানে আধা ঘণ্টাৰ সময়ৰ ৰাস্তা আমি মানে ট্ৰেইনেৰে গ'লে আমি তেনেকৈ তাৰ পৰা ট্ৰেইনেৰে গ'লোঁ গৈ হোৱাইট হাউচ চালোঁ আৰু বেলেগ বেলেগ অলপ ঠাই চালোঁ মানে ভাল লাগিল চাই সেই জেগাবোৰ নতুনকৈ দেখিলোঁ অলপমান আমেৰিকাৰ ঠাইবোৰ মানে তাতে আকৌ হোৱাইট হাউচ দেখিলোঁ মানে খুবেই ভাল লাগিছিলে ভাৰ্জিনিয়াত থাকিলোঁ এসপ্তাহ আকৌ আমি আহিলোঁ এখন বেলেগ ঠাইলৈ এখন বেলেগ ৰাজ্যলৈ ৰিচমণ্ড বুলি কয় তালৈ আমি আহিলোঁ কাৰণ তেওঁৰ চাকৰি আকৌ চেঞ্জ হ'ল মানে ঠাই সলনি হ'ল আমি আকৌ তালৈ আহিলোঁ আহি পেলাই তাত আমি আকৌ থাকিলোঁ ল'লোঁ হোটেল তাত আমি হোটেলত এমাহ আছিলোঁ আৰু এনেকৈ আকৌ এনেকৈ আমি খোজকাঢ়ি ইণ্ডিয়ান ষ্ট'ৰ বিচাৰিলোঁ অলপ ওচৰতে আছিলে দুখনমান এনেকৈ তাৰ পৰা চাউল আনিলোঁ দালি আনিলোঁ এনেকৈ আনি আমি বনাই খাইছিলোঁ ৰুমতে মানে হোটেলৰ ৰুমতে আকৌ এমাহ থকাৰ পিছত হোটেলত মানে ৰিচমণ্ডত আমি আকৌ আহিলোঁ চিকাগোলৈ তাত থকাৰ পিছত আমি তেওঁ চাকৰি মানে আকৌ সলনি হ'ল ঠাই গতিকে আকৌ পালোঁ চিকাগোত থাকিলোঁ 2 সপ্তাহ আমি হোটেলত তাৰ পৰা হোটেলৰ পৰা আমি ঘৰ চালোঁ এপাৰ্টমেণ্ট চালোঁ খোজকাঢ়িয়ে চালোঁ আমি কেতিয়াবা আমি এবাৰ দুবাৰ লৈছোঁ আমি কেব লৈছোঁ মানে টেক্সি লৈছোঁ বিচাৰিলোঁ বহুত ঘৰ বিচাৰিলোঁ আৰু এজন মানে মোৰ হাজবেণ্ডৰ এজন ফ্ৰেণ্ড আছিলে ইয়াতে ইউএছতে বেলেগ ৰাজ্যত থাকে তেওঁ আহি পেলাই আমাক অলপ সহায় কৰিছিল মানে তেওঁৰ কাৰখন আছিলে আমি কাৰত গৈছিলোঁ চাবলৈ
আৰু তেনেকৈ আমি ঘৰ বিচাৰি এটা ঘৰ পালোঁ মানে ভাল লাগিল ঘৰটো আমি তাত ল'লোঁ ঘৰটো এটা এপাৰ্টমেণ্ট আৰু ঘৰ নহয় এপাৰ্টমেণ্ট আমাৰ মানে ৰেণ্টেড এপাৰ্টমেণ্ট তাৰপিছত আমি 2 থকাৰ পিছত আমি সেই ঘৰটোলৈ আহিলোঁ আৰু মানে ইমান বেছি ভাল লাগিছিলে নে সোমাই ঘৰটোৰ ভিতৰত মানে 1.5 মাহ আমি থকাৰ পিছত হোটেলত আমি এটা ঘৰত আহিছিলোঁ মানে আৰু ইয়াত অহাৰ 4 বছৰ পিছত আশিক জন্ম হ'ল তাৰ জন্ম 2018 চনৰ জুনত এতিয়া সি 3 বছৰ পাৰ হৈ গৈছে এতিয়া বহুত বেছি দুষ্ট মানে ল'ৰাটো মোৰ পিছফালে এইটো ফটো ফ্ৰেম মোৰ ল'ৰাটোৰ তাৰ অলপ সৰুৰ পৰাই এই ফটোবোৰ ৰাখি থৈছোঁ অলপ দেখুৱাইছোঁ বাৰু ফটোকেইখন এইখিনি তাৰ একদম সৰুৰ পৰাই 5 মাহৰ পৰাই আৰম্ভ কৰি অলপ এবছৰমানলৈকে হ'ব চাগে ফটোকেইখন এইটো বনাইছিলোঁ আমি তাৰ ফাৰ্ষ্ট বাৰ্থডেত এইটো 1 মাহ এনেকৈ 2 মাহৰ ফটো 3 মাহ এনেকৈ 4 মাহ গোটেই মানে প্ৰথম মাহৰ পৰা 12 মাহলৈকে তাৰ গোটেইখিনি আমি ফটো এনেকৈ এটা ফ্ৰেম বনাইছিলোঁ ঘৰৰ ৱালবোৰ দেখিছেনে পিছফালে ৱালবোৰ অলপ ইটাৰ নিচিনা কৰি ৰাখিছে মানে অলপ শ্ব' কৰিবৰ কাৰণে শ্ব' উঠিবৰ কাৰণে 2-এখন ৱাল এনেকুৱা আছে মানে মোৰ বেডৰুমতো আছে আৰু ইয়াতো এনেকৈ অলপ ৰাখিছে আৰু অলপ এইফালে অকণমান মানে হোৱাইট কালাৰ এনেকৈ দি থৈছে ইয়াত এয়া আৰু এইটো হ'ল ফায়াৰ প্লেচ মানে ঠাণ্ডা দিনত ঠাণ্ডা বেছি হোৱাৰ কাৰণে এনেকৈ ফায়াৰ প্লেচ ৰাখিছে আৰু প্ৰথম বছৰটো ইমান থাকি ভাল লগা নাছিলে কাৰণ আমাৰ কোনো নাছিলে ইয়াতে পৰিয়াল আৰু লগতে কোনো ফ্ৰেণ্ডছ নাছিলে ইয়াত তাৰপিছত আৰু অলপ কষ্ট হৈছিল কাৰণ প্ৰথম এবছৰ আমাৰ কাৰ নাছিলে গতিকে অলপ খোজকাঢ়িব লগা হৈছিলে আৰু লাহে লাহে এই ঠাইখন ভাল লগা হ'ল এবছৰমান থকাৰ পিছত লাহে লাহে আমি এডজাষ্ট হ'লোঁ বেলেগ বেলেগ ঠাই চাবলৈ গ'লোঁ ফুৰিবলৈ গ'লোঁ বেলেগ বেলেগ ৰাজ্যত আমি গ'লোঁ মানে বহুত দূৰ দূৰ ঠাইলৈ আমি ফুৰিবলৈ গৈছিলোঁ তেনেকুৱা ভাল লগা হ'ল ঠাইবিলাক থাকি ইয়াতে আৰু অলপ সময় থকাৰ পিছত এখন ঠাইত লাহে লাহে ভাল লগা হৈছে নহয় জানো আৰু তেনেকৈ আমি 7 বছৰ অতিক্ৰম কৰিলোঁ ইয়াত ভবা নাছিলোঁ ইমান দিন থাকিম যে ইয়াতে আশিকৰো জন্ম ইয়াতে গতিকে তাৰো এইখন তাৰ নিজৰ ঠাই নিচিনাই যদিও সি ভাৰতীয় হয় কিন্তু তাৰ জন্ম যিহেতু ইয়াতে গতিকে তাৰ চিটিজেনশ্বিপ সি ইয়াতেই পালে আজি মই ইমানেই শ্বেয়াৰ কৰিলোঁ আকৌ কেতিয়াবা শ্বেয়াৰ কৰিম কিছু অভিজ্ঞতা মোৰ আপোনালোকে চাই থকা ভিডিঅ'বোৰ লগ পাম মোৰ নেক্সট ব্লগটোত তেতিয়ালৈ সকলোকে বিদায় জনালোঁ বাই এভৰিৱান